তিতাবৰত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস তিতাবৰৰ হলি সামগ্ৰীত লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ আমি সেই দৃশ্যাংশ আপোনালোকক দেখাব বিচাৰিছো বিনষ্ট কৰিছে বিস্তৰ পৰিমাণৰ কৃষিভূমি দীৰ্ঘদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে বিভিন্ন অঞ্চলত আৰু তীব্ৰ আতংকই বিৰাজ কৰিছে ৰাইজৰ মাজত আমি সেই দৃশ্যাংশ দেখুৱাইছো এক্সক্লুসিভ ভিজুৱেল আপোনালোকে প্ৰত্যক্ষ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত আছে এই দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে তিতাবৰৰ বিমল গগৈ নামৰ আৰু এয়া দৃশ্যাংশ প্ৰত্যক্ষ কৰিছে তিতাবৰত তীব্ৰ আতংকই বিৰাজ কৰিছে এতিয়া স্থানীয় ৰাইজৰ মাজত কিয়নো হাতীয়ে উপদ্ৰৱ চলোৱা পৰিলক্ষিত হৈছে বিস্তৰ পৰিমাণৰ কৃষিভূমি বিনষ্ট কৰিছে হাতীয়ে আৰু বাসগৃহসমূহ ভাঙি তহিলং কৰিছে আমি বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ কৰি আহিছো ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীয়ে তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে উপদ্ৰৱ অব্যাহত ৰাখিছে বন্যহস্তীয়ে কিন্তু সেই স্থানসমূহৰ পৰা বন্যহস্তী খেদি পঠিওৱাৰ ক্ষেত্ৰত হাতী জাকটো খেদি পঠিওৱাৰ ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এই দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে তিতাবৰত দীৰ্ঘদিন ধৰি তিতাবৰৰ সেই অঞ্চলটোত বন্যহস্তীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল কিন্তু স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে সেই স্থানৰ পৰা হাতী জাকটো খেদি পঠিওৱাৰ ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তিনি বিঘা মানে খালে ধান খেতা আৰু মুঠি ধান খেতা আছিলে এইকেইটাও খালে আৰু ধান খাই ঘৰৰ জেৰা চেৰা ভাঙি দিলে খালে ধান খালে আমাৰ আৰু ঘৰ ভাঙিলে এনেকৈ যদি বছৰে বছৰে কৰি থাকে হাতীয়ে ঘৰ ভাঙি থাকে আমি থাকিম কেনেকৈ ঘৰ বনাম নে খোৱাটোকে যোগাৰ কৰিম নে ফৰেষ্টৰ মানুহ আহে খেদিব নোৱাৰে হাতী